নমস্কাৰ বন্ধুবান্ধৱীসকল, এই ভিডিঅ'টো সম্পূৰ্ণকৈ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীসকলৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ ভিডিঅ'। তোমালোকে এই ভিডিঅ'ত গম পাবা যে তোমালোকৰ 2017 চনৰ ফিজিকেল কাটঅফটো কিমান গৈছিল, আৰু তোমালোকে 2017 চনৰ ফিজিকেল কাটঅফটো চাইয়ে তোমালোকে গম পাবা যে তোমালোকৰ 2021 চনত কিমান যাব পাৰে। তোমালোকে এটা অনুমান ল'ব পাৰিবা। সেইকাৰণে তোমালোকক মই ভিডিঅ' দিব আগবঢ়াইছোঁ। তোমালোকে শেষলৈকে চাই থাকা, যিহেতু তোমালোকৰ ইণ্টাৰভিউসমূহ শেষ হ'ল। আৰু এতিয়ালৈকে যদি আছামিজ এছকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'বা। তেতিয়া নতুন আপডেটখিনি প্ৰথমে তোমালোকে পাই থাকিবা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ল'ৰাসকলৰ কথা ক'ব লাগিছোঁ। তোমালোকৰ 2017 চনৰ ইউআৰত গৈছিল তোমালোকৰ হাই কাটঅফ 33.20 আৰু ল' গৈছিল তোমালোকৰ 26.93। OBC গৈছিল তোমালোকৰ হাই কাটঅফ 26.87 আৰু ল' গৈছিল তোমালোকৰ 24.24। SC সকলৰ গৈছিল তোমালোকৰ হাই কাটঅফ 26.86 আৰু ল' গৈছিল তোমালোকৰ 25.84। STP কাষ্টৰ গৈছিল তোমালোকৰ হাই কাটঅফ 26.87 আৰু ল' গৈছিল তোমালোকৰ 26.32। ফিমেল সকলৰ গৈছিল ইউআৰত হাই কাটঅফ 25.89 আৰু ল' গৈছিল তোমালোকৰ 20.44। তোমালোকে নিশ্চয় 2017 চনৰ কাটঅফটো নিশ্চয় চালা আৰু তোমালোকে নিশ্চয় গমেই পাইছা তোমালোকৰ কাটঅফটো কিমান গৈছিল, আৰু তোমালোকৰ 2021 চনত কিমান যাব পাৰে। তোমালোকে এটা অনুমান লোৱা যে কিমান যাব পাৰে। ভিডিঅ'টো ইমানখিনিয়ে আছিল। ধন্যবাদ। নেক্সট ভিডিঅ'ত লগ পাম।